আমচুৰ প্ৰতিবাদস্থলীত 1 লাখ মুছলমান একত্ৰিত হৈ ল'লে সংকল্প ন্যায় নোপোৱালৈকে ক্ষান্ত নাথাকো নিজৰ থাকিবলৈ ঠাই নাই আমাৰ বাংলাদেশীৰ পক্ষ কোনে ল'ব বাংলাদেশী মুক্ত অসম যদি কোনোবাই বিচাৰিছে একমাত্ৰ অসমৰ মুছলমানে অন্তৰেৰে বিচাৰে আমাক সন্দেহ কৰি বাংলাদেশী কোৱাসকলে নিজে বাংলাদেশীক পাৰি দিছে বৰপীৰা আমচুৰ নেতা ৰেজাউল কৰিমৰ মন্তব্য কোনো দেশি ভাই বাংলাদেশী পক্ষ লওক কোনো বঙ্গীয় কোনো মুসলমানে বাংলাদেশী পক্ষ লওক বাংলাদেশী পক্ষ লব বাংলাদেশী পক্ষ লব আপনাকে নিজে থাকিবলৈ ঠাই নাই নিজে থাকিবলৈ ঠাই নাই আমাৰ আমি আৰু বিদেশৰ পৰা মানুহ আনিবলৈ আমি ঠাই দিম সেইকাৰণে স্পষ্ট কৰিছো অসমত যদি এখন বাংলাদেশী মুক্ত অসম বিচাৰে বাংলাদেশীক যদি বাংলাদেশ পঠিয়াব বিচাৰে একমাত্ৰ অসমৰ মুছলমানসকলে অন্তৰেৰে বিচাৰে আৰু যিসকলে আমাক সন্দেহ কৰি বাংলাদেশী কয় তেওঁলোকে বাংলাদেশী বৰপীৰা পাৰি দি আছে বাংলাদেশীক আমি ঠাই দিয়া নাই ক'লে আমচু মিয়া শব্দৰ অৰ্থ কি উজনিক দিলে বাৰ্তা যাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে তেওঁলোকে 10 বছৰ পিছত অসমীয়া জাতিক ধৰি ৰাখিব इंडिया में जगह कौन दिया है मोदी जी ने दिया है आपका प्राइम मिनिस्टर बांग्लादेशी को अब इंडिया में जगह दे रहा है हम लोग बांग्लादेशी के खिलाफ बांग्लादेश जाना पड़ेगा ये बात सही है हमारे কথা স্পষ্ট বাংলাদেশীৰ নামত কোনো অন্যায় অত্যাচাৰ হ'বলগীয়া নহয় আমি স্পষ্টকৈ কৈছো গতিকে এই ধৰণৰ উজনি অসমত মেছেজ দিয়া হয় আরে ভাই মিয়া কোনো জাতি নাই মিয়া এটা সন্মানীয় শব্দ আপনি ইউপি বিহার গুজরাট বেঙ্গল চলে যাব কৈ দিয়ে মিয়া ভাই কেঁচা হয় পেশা হয় নাই আমার জনাত মানুহ লাগে মিয়া আৰু তেওঁলোকে লুঙ্গি দাড়ি পিন্ধা মানুহ দেখিলেই বঙ্গীমূলৰ ভাষা ক'লেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে এটা কথা ধুবুৰীৰ মাটিতে কৈ গৈছো মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতি ভাঙিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক ধান কৰিব বিচাৰিছে আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে 10 বছৰ পিছত অসমীয়া জাতিক যদি ধৰি ৰাখে এই মিয়াসকলে ধৰি ৰাখিব এই মিয়াসকলে অসমীয়া জাতিক ধৰি ৰাখিব এইটো অমানৱীয় উচ্ছেদ বন্ধ কৰক উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক শ্লোগানেৰে বিলাসীপাৰাত আমচুৰ গণবিক্ষোভ কাৰ্যসূচীত উত্তাল প্ৰতিবাদ অহংকারের উচ্ছেদ বন্ধ করক অহংকারের উচ্ছেদ বন্ধ করক সংখ্যালঘুক লগত লৈ প্ৰতিবাদকাৰীয়ে ক'লে আমি অসমীয়া সংস্কৃতি ধৰি ৰখা অসমীয়া চৰকাৰে ভূমি দিবই লাগিব প্ৰতিবাদস্থলীত মোতায়েন কৰা হ'ল হাজাৰ হাজাৰ আৰক্ষী বিলাসীপাৰাৰ পৰা আব্দুল সালামৰ ৰিপৰ্ট টাইম 8